ভক্ত হিচাপে গাইজ ওয়েলকাম বেক মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৱে ভালে আছে আৰু মইতো ভালেই আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ থকা টিলিঙাটো টাং কৰি বজাই দিব একদমেই নাপাহৰিব। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি যাই আছোঁ বজাৰলৈ আৰু অকলে অকলে যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো, শেষত গম পাব আৰু ক'ত যাম শেষলৈকে চাই থাকিব। ভিডিঅ' হৈছে না আমি এইবাৰ মন্দিৰ আহিলোঁ, আমাৰ এই ভৰি ধুইছে মই ধুলোঁ আৰু এইবিলাক হৈছে বিভিন্ন মূৰ্তিবিলাক কৃষ্ণৰ বিভিন্ন অৱতাৰ চাওক আৰু এই নলা মন্দিৰৰ পানীবিলাক মানে পুখুৰীত বঢ়িয়াকৈ পৰা এটা ব্যৱস্থা আৰু এইটো হৈছে পুখুৰীটো চাওক আৰু এয়া হৈছে আৰু কিছুমান কৃষ্ণৰে মূৰ্তি বঢ়িয়াকৈ অংকন কৰা হৈছে চাওক বেলেগ বেলেগ বহুত দিনা মন্দিৰত আজি ভাল লাগছে আৰু মানে মন চন বয়া সেইকাৰণে আহিছোঁ তাতে আজি মন বেয়াৰ কাৰণে মন্দিৰত আহিছোঁ মন ভাল লগাব আজি মন ভাল লগাবৰ কাৰণে আহিছোঁ অন্য দিন এনে আহোঁ আৰু মন্দিৰত ফটো উঠবা আজি মন বেয়াৰ কাৰণে আজি সঁচাই ভক্ত হিচাপে আহিছোঁ সঁচা মনটো বহুত বেয়া আজি সঁচাকৈ মানে হাঁহি থাকব আৰু হাঁহিটো এনি টাইম থাকোৱে কিন্তু মনটো মানে একদম বেয়া সঁচা একদম মন চন আৰু এইটো হৈছে আমাৰ মন্দিৰৰ পুখুৰীটো শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ পুখুৰীটো চাওক এইটো মেইন মন্দিৰটো পুখুৰীটো শৰাই আৰু আমাৰ যাই আছে বাইদেউজনী আৰু বহুত দিনৰ মূৰত মন্দিৰত আহি আজি বহুত ভাল লাগছে চাওক মন্দিৰৰ হাই একেবাৰে মন বেয়া সেইকাৰণে মন্দিৰত আহিছোঁ মনটো বেয়া মন বেয়া সেইকাৰণে মন্দিৰত আহিছোঁ প্ৰজেক্টৰ মাথা নষ্ট কৰি দিছোঁ প্ৰজেক্টে মাথা খাই দিছোঁ নষ্ট হৈ গৈছে মাথা একদম আজি মন্দিৰত বেছি মানুহ চানুহ নাই কাৰণ ইমান পৰিৱেশ আছে মানে বেছি নাই আৰু ইমান এটা অন্যদিন যিমান থাকে চাওক এইবাৰ আমি ঘৰত যাই আছোঁ ভাইটি এটা এতিয়া আমি ঘৰত যাই আছোঁ আমাৰ লগত গৈ থাকক আপোনালোকেও আৰু মানে মন্দিৰৰ পৰা দুখী হৈ যাই থাকক মন্দিৰৰ পৰা যাই আছোঁ আৰু ঘৰত এই দেউলটো চবে ফটো উঠাতে ব্যস্ত আৰু আহোঁ বুলি ভাবি আমি ভাবাই না চাটনি নিব আহিছোঁ ঘৰত মানে নিবাৰ কাৰণে খুৰাহাৰ মানে পূজা আছে তাকে লাগে আৰু নিব দিছে মানে সৰভোগত আহিছোঁ না লৈ যাব কৈছে আৰু মানে খুৰাজনে ভাবিছিল মানে পূজা কৰিব বুলি পিছত মইতো ঘৰত নিবাই লৈছোঁ পেকিং কৰি দিব ক'লোঁ দি দিলে আৰু পেকিং কৰি বঢ়িয়া কৰি দেখোন বাপ মানুহ কৰি দিছে চব মানুহে মৰবই আৰু মানুহ মৰণশীল যিহেতুকে আমিও মৰিম চবে মৰব একদিনত এইখন হৈছে আমাৰ সৰুতে পঢ়া স্কুলখন এইখনৰ লগত বহুত স্মৃতি জড়িত হৈ আছে দেখিলে মনটো ভাল লাগি যায় সেইবাৰ ভাত চাত খাই যাই আছোঁ কৃষ্ণহাৰ আমাৰ তাৰমানে আজি পুথি পৰ্ব তাকে যাই আছোঁ আৰু টিকলু আছে টিকলু হাই দিছোঁ হাই টিকলু আৰু মই তাতে যাই আছোঁ বজাৰৰ পৰা আহি যাই আৰু ভাত খাই যাই আছোঁ দেখুৱাই আছোঁ আপোনালোককো লেতেৰা হৈছে না চাহ খাম আমি চাহ খাই আছোঁ মানে সেই কাম চাম কৰি থকাৰ কাৰণে মানে সেই দেখুৱাব নোৱাৰিলোঁ আৰু পুথি পঢ়ি থকাখিনি বা এনেকৈ চাহখিনিও দেখুৱাইছোঁ আমাৰ ভনীটি
প্ৰসাদ দিব প্ৰসাদখিনি দেখুৱাইছোঁ আপোনালোকক চাহ খাই পেলাই প্ৰসাদ খালোঁ প্ৰসাদ খাই আৰু এবাৰ ঘৰত যাম আৰু ভিডিঅ'টো আছিলে ইমানেই ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব বাই বাই